নমস্কাৰ অসম লাইভ 24 লৈ আপোনালোকক আহ্বান জনাইছো আৰু আপোনালোকৰ লগত মই চন্দ্ৰশেখৰ চৌধুৰী আপোনালোকৰ বাবে আনিছো এটা গুৰুত্বপূৰ্ণ খবৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই খবৰ সম্প্ৰতি ওলাইছে আৰু কিন্তু বিধায়কগৰাকী গ্ৰেপ্তাৰ দৰসতে কৰিছিলে নাই এই ক্ষেত্ৰত আমি নিশ্চয়তা প্ৰদান কৰিব নোৱাৰো কাৰণ হোজাইৰ দবকাৰ নগাঁৱৰ আমাৰ নিজৰ সাংবাদিকসকলৰ লগত আমি যে কথা পাতিছো তেওঁলোকৰ হাততো এই পৰ্যন্ত কোনো তথ্য আহি পৰা নাই বা আমি গুৱাহাটীৰ আমাৰ যি হল আমাৰ সোর্সেস আছে আমাৰ যি সূত্র আছে সেই সকলৰ লগত আমি কথা পাতিছো তেওঁলোকেও কোনো নিশ্চয়তা প্ৰদান কৰিব পৰা নাই কিন্তু কথাটো হল এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এবিপি নিউজে এই কথা সম্প্ৰচাৰিত কৰিছে এয়া চাওক এবিপি নিউজৰ পেজত আপোনালোকে দেখা পাব হোজাইৰ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰা বুলি এক খবৰ তেওঁলোকে সম্প্ৰচাৰিত কৰিছে সৈয়দ আব্দুল মালিক সন্দৰ্ভত তেওঁ যি কটু মন্তব্য কৰিছিল বিতৰ্কিত মন্তব্য কৰিছিল সেইবাবে হোজাইৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি ইয়াত খবৰ তেওঁলোকে প্ৰকাশ কৰিছে এই সন্দৰ্ভত অধিক জানিবৰ বাবে মই আমাৰ জ্যেষ্ঠ সাংবাদিক নেত্ৰকমল গোস্বামীৰ ওচৰলৈ আহিছো গোস্বামী ডাঙৰীয়া আপুনি কি ক'ব এইটো এবিপিয়ে এতিয়া নিউজটো কৰিছে তেওঁলোকে কৈছে অসমৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এতিয়ালৈকে কোনো চ'ৰ্চে এই কথাটো এতিয়ালৈকে কনফাৰ্ম কৰা নাই আৰু হোজাইৰ SP অফিচতো খবৰ লোৱা হৈছে আৰু তেওঁলোকেও এতিয়ালৈকে কোনো এই বিষয়ে কোনো তথ্য নাই তেওঁলোকৰ হাতত বা গুৱাহাটীৰ আৰক্ষীৰ হাততো কোনো তথ্য নাই কিন্তু এবিপিয়ে নিউজটো কৰিছে পোনপটীয়াকৈ যে অসমৰ বিজেপি বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াতকৈ অধিক তথ্য বৰ্তমান আমাৰ লগত আৰু এটা তথ্য আছে যে আৰু এটা তথ্য তাৰ লগতে তেওঁলোকে সন্নিবিষ্ট কৰিছে যে বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিক সন্দৰ্ভত তেওঁ যি কটু মন্তব্য কৰিছিল বৌদ্ধিক জেহাদী বুলি কৈছিল তেখেতক সেই সন্দৰ্ভতে তেওঁ গ্ৰেপ্তাৰ কৰাইছে নহয় জানো সেই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ মুখত যি আহে তাকে কয় আৰু তেনেধৰণৰ কথাৰ কাৰণে তেওঁ হয়তো যদি গ্ৰেপ্তাৰ হৈছে তেতিয়াহ'লে তেওঁ সেইটো কাৰণতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ এদিন বিৰুদ্ধে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে বিভিন্ন থানাত ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিলে হাতীগাঁও থানাত গোচৰ আছিলে মৰিগাঁও থানাত আছিলে বৰপেটাত আছিলে ধুবুৰীত আছিলে গতিকে এই সকলো গোচৰৰ ভিত্তিত তেওঁক হয়তো গ্ৰেপ্তাৰ কৰা হৈছে হয় হোজাইৰ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰিছে নে নাই আমি নিশ্চয়তা প্ৰদান নকৰোঁ আমি দাবী নকৰোঁ কিন্তু এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত এই খবৰ ওলাইছে সঁচাকৈ এক গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ যদি সঁচা হয় তেন্তে সঁচাকৈ এই এক ডাঙৰ খবৰ ধন্যবাদ